পুৰা কান্দিছে দেখোন। নাই কান্দা নাই যা। না কান্দিছে নাই কান্দা নাই। আপোনাৰ চকুতে গম পাই দিব। কিয়নো কান্দিছে খুৰা? ল'ৰাটোলে বৰকে মনত পৰিছে। ল'ৰাটোতো গুচিয়ে গ'ল, ভাবিনো কি লাভ হ'ব? দিয়ক খুৰা, এতিয়া যাওঁৱে, স্কুললৈ দেৰি হ'ল। ভালকে পঢ়িবি। বেলেগ একদিন লগ পাম দিয়ক। ভালকে পঢ়িবি। নতুন মাল আহিছে নেকি বে? বম মাল আছে বে, খাবি নেকি? দে ওলা ওলা ওলা। দে ওলা খাইয়ে দিওঁ দে আজি। উলিয়াই আছো বহুত দিন খোৱা নাই। বম মাল আছে বে। তই খাবি নে? দে 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 দে। কেনেকে চিৰেপ বে? মুখত দিবি বে। তই খাবি? ল কেলা। বম নে ভাই? বম বম। দে আজি পুৰা টিপ। আবে হাতত কপি আছে মোৰ। মই লৈ দে তো এটা লৈ লও। বম বম দে কাইলৈ খাব লাগিব দে। আহি যাবি ঘৰলৈ। এই ৰ তহঁত। এই কি কৰিলি তহঁতে? নাই নাই আকৌ শুন, জীৱনটো মানে এনজয়। স্কুলত যাই কি কৰিবি বে? আহ আমাৰ লগত এনজয় কৰি থাক। তহঁতে গ'ল কি বুদ্ধি মোক কথা কৈ গৈছিল বে? এই তাক অলপ এনজয় কৰি আন দেই। ইয়াত গৰম কথা কৰিব নহয়। ইয়াত খানা দেখা খা কৰি নে কি কৰিবি? এই খানা দেখা খা খা খা। ওই 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 দিলো। ওই খালত নকবি দোস মোকাও দিনা ফুজি আজি কৰি দিলো। এই ব আজি নালাগে, অবাদ হৈ গ'লে মোৰ অৱস্থা বেয়া হৈ যাব। মা পাপাই গম পালে গয়া কৰি গালি দিব। খাই দেই গেলা অলপ। নালাগে আজি নালাগে, কাইলৈ খাই দিব। দিদি গেলা এটা আরে পাখি লব রে। আজি মই মাক কইলো কিন্তু মোৰ মাথাটো বহুত বেয়া লাগছে আৰু পেটটো বেয়া লাগিছে। মই যাওঁ নেকি? যাতে আজি কিন্তু পরীক্ষা দিন দিব। তই লৈ আহিবি। তই যে লৈ আহিবি মই যাওঁ দে। যাতে আজি তাতে কোনোবা আছে না নাই চাঙি ৰ অলপ যাই কিনে চাঙি ৰ। আজি লগৰ কেইটাও চালা গেলাক না তাতেই আছে, ভয়ো লাগে নহয়। চাঙি ৰ সিকেইটা নেকি? চালা কি কৰো এতিয়া? চাঙি ৰ সিকেইটা আছে। এওঁতে জক্ৰ নামত সোমাই দেখো সিকেইটা। আজি চালা আহঁতৰ লগত খাব লাগিব। উঠে ৰ দাদা। কোন হয় তই? কালি যে আপুনি যে মোক খুৱাই দিছিল। কোন মই? এই কালি কাৰোবাক কিবা কৰিছিল নেকি? সকালে যে কোৱা দিছিলো মাল আছে নেকি বস? নাই ৰে, সদায় পকতীয়া ক্লাছ নহ'ব। দে আজি অলপ দে আজি অলপ দে পইচা লাগিব দে আজি দে ব দি আছো ব। আমার লগত এটা নতুন টিম মেম্বার জয়েন করে দিলে। ও পার্টনার, ওয়েল ডান। ওয়েলকাম ব্রো। ওই স্কুল যাবা ওলে। ও এতেহে থাকে এটা লগত। ওই একটা লোক মুস্ত অ বাইপা কৰো কৈ দিবা লাগিব। আমার লগত তো নাগৰি। ও তার আসল বেমার এতু হে। অ
ইটাৰ মানে ইটা তান্দোল লগ হৈছি সেইকাৰণে আমাৰ লগত স্কুলত নাহে তাৰ আচল বেমাৰৰ ভাৱেতো বাইবাকৰ লগত কৈ দিব লাগিব বাইবাকতো আমাৰ লগত স্কুলত যাম বুলি কৈ আহে মাকৰ আগতো কৈ আহে আৰু মাষ্টৰৰ আগতো কৈ দিব লাগিব মাষ্টৰৰ আগতো কৈ দিম আজি মাকৰ আগত যাই কিনে কৈ আহিম দে ঠিকে আছে বল বাবা স্কুলৰ পৰা আহিলো ৰ খুৰা শুনকচোন আমাৰ এটা লগৰ চলি আছিল সেইটো চলি কেইটামান বেয়া চলিৰ লগ হৈ কিনে বেয়া হৈ গৈছে এতিয়া তাৰ দেউতাকৰ আগত ক'লেও তাক মাৰিব কিন্তু কথাটো বেয়া হ'লে চলিকেইটা ক'ত থাকে নাই চলিকেইটা এইখিনি হাতত বহি থাকে তাতে বহি থাকে নেকি কেইটামান বজাত থাকে গম পা না কিবা 12টা দিপৰা 12টা আৰু গধূলা 5টা না 6টা মানত থাকে দিনতে কিনকে লগ পালি তহঁতে আমি স্কুলত আহি থাকাতে তান্দে আমাক জোৰ জবস্তি কৰি কিনে কিবা বেয়া বস্তু খুৱাই দিছিল তাৰমানে সিদিনা সোনকালতে আহিছিল তহঁতে ঠান ঠিক নাই কেতিয়া আহে নাই তান্দক মই কৈ আছোঁ ৰ চলিগিলাক বয়া কৰে তহঁতে যা বাপা তহঁতে ভালকে পঢ়িবি তহঁতে বয়া নহবি শুনছা না তান্দে যি হ'ল হ'ল খুৰা পুরাইছি মই চাংদের পাস যা তই যা শ্রীরাম বুড়া ওপর আইলি তুই বুড়া ইতে চলি তুই গেল তহঁতে সেইটো বয়া কৰিছা না এই বয়া আমি কৰা নাই বয়া নিজে নিজে হৈছে বয়া নিজে তহঁতে যেন হেলা নোখোৱা সি ক'লকে বয়া হৈ কৈছোন এই বুড়া কাষৰ পাই যা আগ ঘূৰি মানে কঁকাল চিধা হৈ যাব যা কাষৰ পাই শুন কি জানা না মই তহঁতক ভাল দিয়াই দিছোঁ মই ভালৰ কাৰণে কৈছোঁ মোৰ চলিটো সেনেকে মৰছি এলাখানৰ বেয়া বস্তু নিচাতে মৰছি তহঁতে একদিন উপলব্ধি কৰি মোৰ আহিব লাগিব শুন তহঁতে একদিন মোৰ তাকে উপলব্ধি কৰি আহিব লাগিব তাৰে পিছত তহঁতে কবি বোলে কি এই বুড়া যা আৰু জ্বালা দিন নেখিবি এতিয়া পাছত নিজে আহিব লাগিব একদিন হ'ব যায় আমি বুঢ়া মানুহ কথা নুশুনো যা যা তই ভাল হও তই এই ল'ৰাটো ক'লৈ গ'লো নতুন ল'ৰাটো সেই ল'ৰাটো আমাৰ লগত যাইছিল তাৰ নিচা লাগি সি ঢুকাই থাকিল কি কবে পইচা চইচা নোহোৱা হৈ গ'ল চেণ্ডেলো ছিঙা আজি তাই বুঢ়াৰ কথা মানিবই লাগিছিল শ্ৰীৰাম বুঢ়াৰ কথা মানিবই লাগিছিল আমাৰ শেষত আমাৰ শ্ৰীৰাম বুঢ়াৰ কথাটো উপলব্ধি হ'ল আৰু আমি শ্ৰীৰাম বুঢ়াৰ কাষত যাই ক্ষমা কৰিব লাগিব আৰু ক্ষমা কৰিব লাগিব দে আমি শ্ৰীৰাম বুঢ়াৰ আগতে যাব ব'ল আমি শ্ৰীৰাম বুঢ়াক কথাটো ক'ব লাগিব যে আমি এটাখন নকৰোঁ এটাখন নাখাওঁ শ্ৰীৰাম বুঢ়াৰ কথাটো কথাটো শুদ্ধই কথা কৈছে শুদ্ধই কথা আমি কথাটো খুৰা আমাক মাফ কৰি দিব আপোনাৰ কথাটো ঠিকেই আছিল আমাৰ ভুলেই হৈছিল আমাৰ উপলব্ধি হৈছে আজি বাচা এতিয়া গম পাইছা না মই সেইকেইদিন কৈছিলোঁ তহঁতৰ আগতে আৰু মই এটা কথা শুনিছোঁ তহঁতে যি লগত সেইটো তহঁতে বৰবাদ কৰা বুলি কৈছিলোঁ সেইটো বোলে মাৰা গৈছে খুৰা মই তহঁতকতো আগতে কৈছোঁ এতিয়া শেষত যদি উপলব্ধি হৈছে এতিয়া আৰু ভাল মানুহ হ'ব বাচা তহঁতে হ'ব এতিয়া এলাখান বাদ দি যি কয় সেইতে আমি যা বাচা ভাল হ'ব যা ভাল কাম কৰিবি